নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল আসামিজ বিউটি এণ্ড হেল্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিব তেনেহলে পেকটো চাওঁ আহকচোন পেকটো বনাবলৈ প্ৰথমতে আমাক লাগিব মৌজুল ল'ব লাগিব আধা চামুচ আৰু কেঁচা গাখীৰ 1 চামুচ আৰু আলুৰ ৰস 1.5 চামুচ আৰু 1 চামুচ চাউলৰ গুড়ি অৰ্থাৎ পিঠাগুড়ি এই চাৰিটা সামগ্ৰী ভালদৰে মিহলি কৰি মুখখন পৰিষ্কাৰ কৰি লৈ প্ৰথমতে মুখখন পৰিষ্কাৰ কৰি ধুব লাগে মই ৱাইপছেৰে মোহাৰি লৈছো মই ডিঙিত ব্যৱহাৰ কৰা নাই আপোনালোকে ডিঙিটো ব্যৱহাৰ কৰিব পাৰে চাৰিটা সামগ্ৰী ভালদৰে মিহলি কৰি লগাই লওক ভালদৰে আৰু 15 মিনিট মান সময় ৰাখি ধুই পেলাম এয়া পৰিষ্কাৰ পানীৰে মই মুখখন ধুই আহিলো এতিয়া আপোনালোকে লক্ষ্য কৰিব পাৰিছে চাগে প্ৰথমতে পেকটো লগোৱাৰ আগতকে পিছত কিমানখিনি পাৰ্থক্য আহিছে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ